শংকৰ মাধৱ মিলন ক্ষেত্ৰ ভোগপুৰ বেঙেনাআটিত অহা 14ৰ পৰা 24 ডিচেম্বৰ 2025লৈ আয়োজন কৰা শিশু ভাওনা সমাৰোহখনি 1001 গৰাকী শিল্পীৰ দ্বাৰা শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত এভাগী বৰগীতৰে শুভ আৰম্ভ কৰিব। প্ৰায় 20খন শিশু ভাওনাই অংশগ্ৰহণ কৰিব লগা সমাৰোহখনি সুন্দৰভাৱে আয়োজন কৰাত উদযাপন সমিতিৰ ব্যাপক প্ৰস্তুতি আৰু মধ্য মাজুলী শিল্পী সমাজ সাজু হৈ উঠিছে। আজি বিয়লি 2 বজাৰ পৰা শিল্পীসকলৰ দ্বাৰা বৰগীত ভাগি অনুশীলন কৰা হয়, য'ত মাজুলীৰ বিধায়ক, মাজুলী জিলা আয়ুক্ত, মাজুলীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক উপস্থিত থাকে। সকলোৰে সহযোগত অনুষ্ঠান ভাগি সুন্দৰ হ'ব বুলি উদযাপন সমিতি আৰু মধ্য মাজুলী শিল্পী সমাজে আশা কৰিছে।
নমস্কাৰ। পোনপ্ৰথমেই মধ্য মাজুলী শিল্পী সমাজৰ তৰফৰ পৰা আমি সদৌ অসমবাসী ৰাইজকে নমস্কাৰ জনাইছোঁ। আপোনালোক সকলোৱে গম পাইছে যে অহা 14 ডিচেম্বৰ তাৰিখ দেওবাৰৰ পৰা মধ্য মাজুলী শিল্পী সমাজৰ উদ্যোগত আৰু মাজুলীবাসী তথা অসমবাসীৰ সহযোগত মাজুলীত পোনপ্ৰথমবাৰৰ বাবে আমি অসম শিশু ভাওনা সমাৰোহ 2025 আমি আয়োজন কৰিছোঁ। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি তেৰাৰ গুণ ধৰ্ম সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি বছৰৰ প্ৰায় সংখ্যক দিনতেই কাম কৰোঁ। আৰু আমাৰ সংবিধানতো এটা লিপিবদ্ধ আছে যে আমি এই শংকৰী কলাকৃষ্টি সমাজৰ প্ৰত্যেকটো পৰ্যায়লৈকে আমি নিব লাগে আৰু সেই শিশুসকলৰ মাজলৈও নিব লাগে। সেই অনুসৰি আমি পোনপ্ৰথমবাৰৰ বাবে বিশেষকৈ ভাওনা সংস্কৃতিটো শিশুসকলৰ মাজলৈ নিয়াৰ কাৰণে প্ৰয়াস কৰি সদৌ অসম শিশু ভাওনা সমাৰোহ আয়োজন কৰিছোঁ। এই 11 দিনীয়া কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ প্ৰায় 20খন শিশু ভাওনা সমাৰোহে ইয়াত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিব। আমি সকলো অসমবাসী ৰাইজক আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। আমাৰ পোনপ্ৰথমেই প্ৰথম দিনাখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এভাগী বৰগীত জয় জয় যাদৱ জলনিধি দাতা, এই বৰগীত ভাগি 1001গৰাকী শিল্পীৰ দ্বাৰা আমি ইয়াতে পৰিৱেশন কৰিম আৰু সেই বৰগীতটিৰ দ্বাৰাই আমাৰ এই পবিত্ৰ অনুষ্ঠানটি শুভ উদ্বোধন হ'ব। সেই শুভ উদ্বোধনী অনুষ্ঠানলৈ আমি সমগ্ৰ অসমবাসীকেই আমি আমাৰ এই শংকৰ মাধৱ মিলন ক্ষেত্ৰ শ্ৰী শ্ৰী আদিবিহুপুৰ সত্ৰ ৰাজগুৰুবাৰীৰ স্থানলৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। মাজুলীৰ পৰা দীপেন সজাতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ।